তো আমি নাটক শেষ কৰিলোঁ কৰি ইয়াতে যিহেতু বহুত ডাঙৰ মেলা হৈ আছে এতিয়া মেলাত যাম মেলা চাব যাম আপোনালোককো দেখাম চাই থাকিব যিহেতু আজি ইয়াতে লাষ্ট ইয়াতে লক্ষী পূজাৰ লাষ্ট আৰু মেলা বাকী খবৰ কেনে তোমাৰ বঢ়িয়া বঢ়িয়া ন ঠিক আছে লগ পাই ভাল লাগিল মোৰো ভাল লাগিল আকৌ লগ পাম ঠিক আছে এতিয়া পূজা চাব যাওঁ ঠিক আছে কেনে পালা নাটক সঁচাকেনে ভাল লাগিছে দিয়া লগ পাম আকৌ দেই বাই বাই পূজা চাব যাওঁ এতিয়া বাই 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 খালি আছে ঐ তোমালোকে বহা আমি অলপ ফুৰি আহোঁ দেই বহা ঐ পুলিনা বাই 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 তামাম মানুহ মানে আজি আৰু শেষৰ দিন যে সেইকাৰণে বহুত মানুহ হৈছে আজি ধুনীয়া লাগিছে আৰু ইয়াতে আহিলোঁ কিতাপ বিচাৰি বিচাৰি মানে বহুত দিনৰ পৰা বিচাৰি আছিলোঁ এখন কিতাপ ইয়াতে পাইছোঁ একদম বহুত ভাল লাগিছে মই কিতাপখন লৈ লওঁ আপোনালোকক দেখাই আছোঁ মই কিতাপখন বহুত দিনৰ পৰা বিচাৰি আছিলোঁ আজি পাইছোঁ কি কৰোঁ এতিয়া kita apa lagi? ফাইনেলি নাটক শেষ কৰিলোঁ পূজাও চালোঁ চাই আহি ৰুম পালোঁহি আৰু মোৰ বহুত ভাল লগা বস্তু এটা মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ এইখন ভালকৈ দেখাই দিছোঁ এই কিতাপখন মানে মই বহুত বিচাৰিছিলোঁ আৰু মানে যেতিয়া মই পঢ়ি আছিলোঁ মোবাইলতে মানে এই মোবাইলতে পাই তেনেকৈ পঢ়ি আছিলোঁ বহুত ভাল লাগিছিল তাৰপিছত আৰু কিতাপখন বিচাৰি বিচাৰি ইয়াতে পালোঁ কিতাপখন পাই বোলো এনেই থকা সময়খিনিত কিনো কৰিম বুলি এই কিতাপখনকে কিনি ল'লোঁ সঁচাকৈ মানে বহুত ভাল লাগিছে আৰু এই কিতাপখন আপুনি মই বহুত জেগাত খবৰ কৰিছোঁ ক'তো পোৱা নাই গুৱাহাটীত বিচাৰিছোঁ পাঠশালাত বিচাৰিছোঁ তেনেকৈ বহুত জেগাত বিচাৰিছোঁ পোৱা নাছিলোঁ কিন্তু ইয়াতে তামোলপুৰ য'ত কালাকুছিত আমি শ্ব' কৰি আছিলোঁ তাতে পালোঁ আৰু কিতাপখনো মই লৈ আহিলোঁ আৰু পাৰিলে আপোনালোকেও এই কিতাপখন যদি আছে আপোনালোকৰ লগত পঢ়িবচোন বহুত ভাল লাগে মানে কিতাপখন নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আমাৰ আজি জাৰ্ণি হয় আমি যাম ভলুকা ডুবালৈ আৰু আমি ইয়াৰ কালাকুছি এখন মেডিকেল কোৱাৰ্টাৰতে 3 দিনকৈ থাকিলোঁ বহুত ভালেই লাগিলে আৰু সকলোখিনি বস্তু দিয়াইখনত দি পঠালোঁ এতিয়া এই হাততেতো বাল্টিনটো লৈ খোজকাঢ়ি আহিছোঁ গা ধুওঁতে আজি অলপ পলম হ'ল সেইকাৰণে আৰু জাৰ্ণি ব্লগ বুলি ক'লে গম পায়ে এনেদৰে এতিয়া দেখাই দেখাই গৈ থাকিম চাই থাকিব ভিডিঅ'টো একদম ভলুকা ডুবা গৈ নোপোৱালৈকে আৰু নেক্সট পেণ্ডেল গৈ আছোঁ গণেশগুৰিলৈ
গণেশগুৰিবাসী আপোনালোকো একদম সকলো সাজু হৈ থাকক আৰু আমাৰ মহাৰণৰ বলীয়া ঘোঁৰা চাবৰ কাৰণে চাই থাকক এতিয়া ভিডিঅ'টো এনেদৰে দেখাই গৈ থাকিম আৰু আহি বাছখনৰ ওচৰত পাই গ'লোহি আৰু এইখিনি বস্তু ভৰোৱা হ'লে আমি আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিম ভলুকা ডুবালৈ কবি দে ঘৈণীয়েৰক ছাবস্ক্ৰাইব কৰি থ'বলৈ অঁ কবি না কাটি থাক তোৰ মানুহজনীক আজি চাবলৈ কবি অঁ একদম ধুনীয়াকৈ ওলাইছে ঠিক আছে বাই বাই কালাগুচিবাসী ৰাইজ কি গাড়ীত নাযায় আগত আৰু আমি এতিয়া কালাগুচিবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ ভলুকা ডুবালৈ চাই থাকিব আৰু এনেদৰে আহি ঘগ্ৰা পাৰ পালোহি ইয়াৰ পৰা যাম এতিয়া আমি ৰাইট চাইড এয়া আমি ৰাইট চাইড আহিছোঁ ইয়াত একদম চিধা বঙাইগাঁও ৰাস্তা আৰু চিধি গৈ থাকিম এনেদৰে দেখাই গৈ থাকিম চাই থাকিব ভিডিঅ'টো আৰু আহি আমি পালোহি পাইকাৰকুচি ইয়াতে গাড়ীখন ৰাখিছে সকলোখিনি চাহ তাহ খাব যাব চাই থাকক দেখাই আছোঁ চাহ খোৱাৰ পিছত আকৌ আমাৰ পুনৰ জাৰ্ণি আৰম্ভ হ'ব বহুত দিনৰ মূৰত আহিলোঁ হোটেল ভাগ্যশ্ৰীত আৰু আমাৰ সকলোখিনি ইয়াতে গৈছে চাহ খাবৰ কাৰণে চাই থাকক দেখাই আছোঁ মই ইয়াতে খাম আৰু কি খাওঁ ধুনীয়াকৈ চাহ আৰু মিঠাই খাইছোঁ খোৱা নাই আৰু চাহ খাই সকলোখিনি গাড়ীত উঠিলে এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ চাই থাকিব আৰু আহি পালোহি নলবাৰী আৰু আমি ৰাসত আহি আছোঁ আৰু ইয়াতে থিয়েটাৰ কৰিবৰ কাৰণে এইফালে যিহেতু টাউনলৈ যায় ইমান ধুনীয়া লাগিছে এতিয়া আগতকৈ বহুত ধুনীয়া কৰিলে নলবাৰী টাউনখন আৰু আমি যাম চিধা এয়া হ'ল ভৱানীপুৰ পাই গ'লোহি আমি আহি আমি টোল গেট পাই গ'লোহি আৰু ইয়াৰ পৰা কিমান দূৰ আছে নাজানো আৰু এনেদৰে আহি আছোঁ চলো আৰু এয়া হ'ল
চিমলাগুৰি। এই বৰষুণ দি আছে কাৰণে পুৰা গ্লাছখন ঘোলা হৈ গৈছে, যিহেতু ৱেপাৰ নাই গাড়ীখনৰ। বহুত জাম হৈ গৈছে চিমলাগুৰিত, যিহেতু ইয়াতে ব্ৰিজ বনাই আছে আৰু দেখিছে গোটেই পানী পানী হৈ গৈছে, মানে ৰাস্তা ভাঙি পেলাই। আৰু আমি পালোহি সৰভোগ বৰনগৰ বিদ্যাজ্যোতি। এইখন আমাৰ, এই ষ্টাফ বাছখন আমাৰ আছিলে, এইখন আমাৰ আছিলে ষ্টাফ বাছখন। চিধা বোলে বঙাইগাঁও যায়, যিহেতু আমি সৰভোগ পাৰ হৈয়ে ঘূৰিব লগা হৈছে, ডিভাইডাৰ নাই কাৰণে এইটো ইয়াত ঘূৰিছোঁহি। পেণ্ডেলটো আগত এৰি আহিছোঁ আমি, কোনখিনি জেগাত আছে মই দেখাই আছোঁ, চাই থাকিব পেণ্ডেল। হলুকা ডুবা, এইটোৱে আমাৰ পেণ্ডেল। এতিয়া ডাঙৰ পূজা চলি আছিলে। যাওঁ যাওঁ যাওঁ, গাড়ী গাড়ী গাড়ী, যাওঁ যাওঁ। ই গাড়ী আহি আছে তথাপিতো চলো মহাৰণৰ বলীয়া ঘোঁৰা। আমি আহিছোঁ ইয়াতে 24-25। ফাইনেলি 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 ভলুকা ডুবা। আৰু ইয়াতে আজি বজাৰ আছে। মৃদুলা ৰুমত গ'ল, মৃদুলা ৰুমত গ'ল নেকি? আৰু এইটোৱে হ'ল আমাৰ পেণ্ডেল। ফাইনেলি পেণ্ডেল আহি পালোহি। এইখিনি ভলুকা ডুবা হয়। ইয়াতে এবছৰ সতে কণ্টিনিউ 3 বছৰ থিয়েটাৰ কৰা হ'ব ৰাজমুকুটতে। যিকি নহওক আহি পাইছোঁ, যিহেতু ৰুম চাগে দিয়া দেৰি হ'ব। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।